Ready? 1, 2, 3, go! Hello. Hello. Apaทำไมเหรอฮะ Jangan apa tu? Woi, enak betul. Sampai kamu betul. আৰু লাহে 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 যোৱা এতে কি গ্ৰুপটোৰ পাছতে আমি না কাটো উৰিয়াম ঘাটত 10 দিনৰ বাবে আহিছিলোঁ বিহু নাচৰ প্ৰশিক্ষণ দিবৰ কাৰণে খুবেই ভাল লাগিলে ইমান এটা পিছপৰা অঞ্চলত ইমান প্ৰশিক্ষাৰ্থীসকল ইমান ইচ্ছুক নিজৰ সংস্কৃতিটোক জীয়াই ৰাখিবৰ কাৰণে খুব কষ্ট কৰিছে তেওঁলোকে আৰু যেহেতু 10টা দিনত বিহুৰ দৰে এটা বিশাল সংস্কৃতিটোক শিকাই শেষ কৰিব নোৱাৰি তথাপিতো মই যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকেও ল'বলৈ চেষ্টা কৰিছে আৰু অভিভাৱকসকলেও খুব আগ্ৰহী আগবাঢ়ি আহিছে ভাল লাগিছে যথেষ্টখিনি তেওঁলোকে আয়ত্ত কৰিব পাৰিছে কাৰণে আৰু এনেদৰে আগবাঢ়ি যাব আৰু আশা কৰিছোঁ উৰিয়াম ঘাটবাসীয়ে এনেকুৱা ভাল ভাল প্ৰচেষ্টা সদায় হাতত লৈ থাকে হয় আমি উৰিয়াম ঘাট সীমান্তবাসী ৰাইজৰ উদ্যোগত তথা বিভিন্ন দল সংগঠনৰ সহযোগত আমি উৰিয়াম ঘাট ৰাজভৱনৰ প্ৰাংগণত আমি 10 দিনীয়া বিহু নাচৰ কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ আজি সামৰণি দিন এই বিহু নাচ কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল DY বিহুৰাণী 2012 আমাৰ আটাই শ্ৰদ্ধাৰ মণিকাঞ্চন কোঁৱৰ বাইদেউ তেখেতে এই 10 দিনীয়া কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক তথা দুশৰো অধিক ছাত্ৰ ছাত্ৰীক তেখেতে বিহু নাচৰ কৰ্মশালাত তেখেতে বিহু নাচৰ বিষয়ে জ্ঞান দিলে আৰু সামৰণি অনুষ্ঠানটোত বিভিন্ন অঞ্চলৰ ব্যক্তিয়ে তথা শিক্ষাগুৰুসকলে আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে পৰৱৰ্তী এই বিহু নাচৰ সামৰণি অনুষ্ঠানটোৰ পাছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব এই অনুষ্ঠানটোত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং ডাঙৰীয়াই গীত পৰিৱেশন কৰিব আৰু আমি খুব আশাবাদী পৰৱৰ্তী সময়ত আমি এই বিহু নাচৰ কৰ্মশালা আমি অনুষ্ঠিত কৰি থাকিম আৰু বিহু নাচৰ কৰ্মশালাৰ লগতে আমি মনত এটা পণ লৈছোঁ যে অহা বছৰলৈ আমি এটি বিহু নাচৰ মুকলি বিহু দল আমি সৃষ্টি কৰিবৰ বাবে চিন্তা চৰ্চা কৰিছোঁ